নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম মানৱ শৰীৰৰ বিভিন্ন অংগ কম্পনৰ কি ফলাফল হয়। অংগ কম্পন মানে যাক আমি সাধাৰণ অৰ্থত নচা বুলি কওঁ। এই ধৰক বাওঁ চকু নচা, সোঁ চকু নচা, বাওঁ হাত নচা, বাওঁ কান্ধ নচা, অৰ্থাৎ আমাৰ শৰীৰত একোটা বিশেষ অংগত কি হয়, কম্পনৰ সৃষ্টি হয়। ঠিক আছে, সেই কম্পনৰ সৃষ্টিটো কিয় হয় আৰু এই কম্পনৰ সৃষ্টিৰ ফলাফল কি, সেই সম্পৰ্কে আজি আমি কথা পাতিম। আৰু সেই কম্পন বন্ধুসকল ক্ষণস্থায়ী হ'ব পাৰে, অৰ্থাৎ খন্তেক সময়ৰ কাৰণেও আমাৰ শৰীৰত থাকিব পাৰে, বা সেই কম্পন এক দীৰ্ঘ সময়ৰ কাৰণেও আমাৰ শৰীৰত থাকিব পাৰে। ঠিক আছে, এই সকলোবিলাকৰে অৰ্থ আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ অনুৰোধ, যোনে মোৰ এই ভিডিঅ'টো ভিডিঅ'টো ভাল পায়, শেষত গৈ মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এতিয়ালৈকে মোৰ এই চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, আহক আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আমি কেতিয়াবা অনুভৱ কৰোঁ যে মাজে মাজে কোনো কাৰণত আমাৰ শৰীৰৰ কোনো অংশত কম্পন হয়, তাকে আমি অংগ কম্পন বুলি কওঁ। ঠিক আছে, সেই অংগ কম্পন সম্পৰ্কে পূৰ্বপুৰুষ ঋষিমুনিসকলে বহু কথাই আমাক কৈ থৈ গৈছে বা আগতে প্ৰচলিত আছে। ঠিক আছে, সেই কথাসমূহৰ বিষয়ে আজি আমি ইয়াতে উল্লেখ কৰিম। তো বন্ধু বান্ধৱীসকল, সোঁ চকুৰ কম্পন হ'লে অৰ্থলাভ বা মিত্ৰ দৰ্শন হয়। তাতে যদি আপোনাৰ বাওঁ চকু কঁপে, তেতিয়াহ'লে ধনহানি আৰু কাজিয়া হোৱাৰ সম্ভাৱনা আছে। সোঁ কাণৰ কম্পন হ'লে বিদ্যা আৰু বন্ধু লাভ হয়। আৰু বাওঁ কাণৰ কম্পন হ'লে শিৰ পীড়া আৰু আৰ্থিক কষ্টভোগ হয়। সোঁ নাসিকা যদি আপোনালোকৰ কম্পন হয়, জ্বৰ আৰু মাথা বিষ হয়। বাওঁ নাসিকা কঁপিলে মৃত্যুৰ সংবাদ প্ৰাপ্তি হয়। কপাল কম্পন হ'লে ৰাজদুৱাৰলৈ যাত্ৰা হয়। মূৰ কঁপিলে ৰাজসভাত সন্মান লাভ হয়। সোঁ দেহত যদি আপোনালোকৰ কম্পন অনুভৱ হয়, তেতিয়াহ'লে জানিব আপোনালোকৰ সুখৰ দিন আহি আছে, অৰ্থাৎ সুখ লাভ হ'ব। বাওঁ দেহ কঁপিলে দুখ ভোগ হয়। জিভা যদি কঁপে, তেতিয়াহ'লে টনচিল ৰোগ বা কাহ হয়। উৰু কঁপিলে সুখ ভোগ হয়। যদি আপোনালোকৰ নাক কম্পন হয়, তেতিয়াহ'লে কি হয়, দুৰাৰোগ্য ব্যাধি হয়। ওঠ কঁপিলে ভোজন হয়। তালু কম্পন লাভ হ'লে, তালু যদি কঁপে, তেতিয়াহ'লে কি হয়, আপোনালোকৰ হয়তো লাভ হ'ব, নহ'লে কাজিয়াও হ'ব পাৰে, অৰ্থাৎ দুয়োটা, ভাল বেয়া দুয়োটা হ'ব পাৰে। সোঁ কান্ধ কঁপিলে কি হয়, কাজিয়া হয়। বাওঁ কান্ধ কঁপিলে আপোনাৰ শক্তি বাঢ়ে। ঠিক আছে, আপোনাৰ যদি উভয় বাহুত একেলগে কম্পন হয়, তেতিয়াহ'লে এইটো খুবেই সাংঘাতিক, খুবেই বেয়া। এইটোত কি হয়, মুণ্ডছেদৰ সম্ভাৱনা আছে। ঠিক আছে, আৰু যদি আপোনাৰ বাওঁ বাহু কঁপিছে, তেতিয়াহ'লেও বেয়া, বিবাদ হয় আৰু সন্মান হানি হয়। সোঁ বাহু যদি কঁপিছে, তেতিয়াহ'লে নিজকে শক্তিশালী অনুভৱ কৰিব আৰু শক্তিশালী হয় সকলো ক্ষেত্ৰৰ পৰাই। ঠিক আছে, শাৰীৰিকভাৱে হওক, আৰ্থিকভাৱে হওক আৰু মানসিকভাৱে হওক। আপোনাৰ যদি সোঁ ভৰি কঁপিছে, তেতিয়াহ'লে জানিব আপোনাৰ দূৰ ভ্ৰমণ হ'ব আৰু অত্যাধিক সুস্বাদু ভোজন আপোনাৰ প্ৰাপ্তি হ'ব। বাওঁ ভৰি কঁপিলে সুখ ভোগ হ'ব আৰু সুখৰ প্ৰাপ্তি হ'ব। ঠিক আছে, ঠিক তেনেদৰে যদি আপোনালোকৰ যৌনাংগ কঁপে, তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ঋণৰ সম্ভাৱনা বৃদ্ধি হ'ব। নাভি কঁপিলে বেয়া সপোন দেখাৰ আশংকা আছে। ঠিক আছে, সেই বেয়া সপোনটোৰ আকৌ বেলেগ ফল। এই সপোনৰ বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ। এতিয়া মই সপোনৰ ফলাফল সম্পৰ্কে ভিডিঅ' বনাম আগলৈকে, মই ভাবিছোঁ। গতিকে সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পাই থাকে, তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। ঠিক আছে, আৰু যদি আপোনালোকৰ বাওঁ হাত কঁপে, তেতিয়াহ'লে কি জানিব, আপোনালোকে ঋণমুক্ত হ'ব। যদি বহু পুৰণা ঋণ আপোনালোকৰ আছে, যদি বহু পুৰণা ঋণত আপোনালোক পোত গৈ আছে, তেতিয়াহ'লে আপোনালোকৰ সেই ঋণ শেষ হৈ যাব। আৰু যদি সোঁ হাত কঁপে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, অৰ্থপ্ৰাপ্তি হ'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ক'লোঁ যে মানৱ শৰীৰৰ বিভিন্ন অংগ কঁপিলে কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফলাফল আপোনালোকে প্ৰাপ্ত কৰিব, সেই সম্পৰ্কে। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি মোৰ ভিডিঅ' ভাল লাগিল, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, পুনৰ লগ পাম পুনৰ অন্য এটা ভিডিঅ', অন্য এটা টপিকত।
আজিলৈকে ইমানেই, ধন্যবাদ।